ঘটনাটো যি ধৰণে হ'ল বা যিটো হৈছে CIDয়ে তদন্ত আগবঢ়াইছে। মই এটাই অনুৰোধ কৰিম যে এই গোটেই ঘটনাটোৰ লগত বিভিন্ন দিশ জড়িত হৈ আছে। বহুত বেছি আলোচনায় মৃতকৰ যিটো আমি সন্মান দিব লাগে সেই সন্মানটোৰ পৰিৱৰ্তে মৃতকৰ জীৱনক লৈ বহুত প্ৰশ্ন উত্থাপন হৈ পৰিব আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ জুনমনি ৰাভা বৰ্তমান জীয়াই নাই। অভিযোগ থাকিব কিন্তু তেখেতে অভিযোগৰ উত্তৰো দিব নোৱাৰিব। এজন মৃত মানুহৰ বিড়ম্বনা থাকে। গতিকে মই ভাবোঁ যে এগৰাকী মৃত ব্যক্তিক লৈ আমি এটাই আশা কৰিব লাগে যে তেখেত যাতে তেখেতৰ আত্মা সদ্গতি কামনা কৰে, তদন্ত নিৰপেক্ষ হয় আৰু সঁচাকৈয়ে যদি তেখেতৰ মৃত্যুত কিবা কাৰোবাৰ হাত আছে সি যাতে প্ৰকাশ পায়। CIDয়ে অত্যন্ত সুন্দৰভাৱে তদন্তৰ প্ৰক্ৰিয়া আগবঢ়াইছে। যদি পৰিয়াল কিবা কাৰণত ভাবে যে CID তদন্তত তেওঁলোক সন্তুষ্ট নহয়, যদি CBIলৈকেও দিব লাগে মই CBIলৈকেও দি দিম। কিন্তু মই মাতৃগৰাকীক এইটোৱে অনুৰোধ কৰিম যে অসম পুলিচে বা আমাৰ CID ডিপাৰ্টমেণ্টে নিৰপেক্ষভাৱে তদন্ত কৰিব, কাৰণ জুনমনি ৰাভাও অসম আৰক্ষীৰে বিষয়া আছিল। কিন্তু গোটেই ঘটনাটোৰ লগত বিভিন্ন ঘটনা জড়িত হৈ আছে, কিছু কথা মোকো জনোৱা হৈছে। সেইকাৰণে মই এই ঘটনাটোৰ ওপৰত বহুত বেছি মন্তব্য দিয়াৰ পৰা বিৰত আছোঁ, কাৰণ অভিযোগ প্ৰতি অভিযোগৰ উত্তৰ দিবলৈ যিহেতু মৃত ব্যক্তিগৰাকী আমাৰ মাজত জীৱিত হৈ থকা নাই। মই CIDকো অনুৰোধ কৰিম যে কোনোবা এটা সময়ত পৰিয়ালক মাতি আনি আমি কি তদন্ত কৰিছোঁ কৰা নাই পৰিয়ালক যাতে অৱগত কৰে আৰু